হেল্ল' গাইজ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকলক মোৰ ফালৰ পৰা বহুত মৰম যাচিছোঁ। বহুত দিন হ'ল ভিডিঅ' একো দিয়া হোৱা নাই, যিহেতু মোৰ এক্সাম চলি আছিলে সেইবাবে ভিডিঅ' দিব পৰা হোৱা নাই। এতিয়া এক্সাম খতম হ'ল আৰু লাহে লাহে এটা দুটা ভিডিঅ' দিম আৰু আপোনালোকে যেনেদৰে মোক আগতে মৰম দি আহিছিলে ঠিক তেনেদৰে মৰম দিব বুলি আশা থাকিল। আৰু আজি ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। বহুত গৰমো হৈছে, তেওঁ ভিডিঅ'টো দিওঁ বুলি ভাবিলোঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আমি ক'তনো যাওঁ আৰু কি কৰোঁ। সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ লগতে। আমি য'লৈ যাম বুলি ভাবিছিলোঁ বৰ্তমান আহি আছোঁ আৰু আপোনালোকেও ব'লক মোৰ লগতে গৈ থাকোঁ আৰু তাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ ভালকৈ। আমি ধুনীয়া পৰিৱেশ এটাত আহিছোঁ আৰু আপোনালোককো লৈ আহিলোঁ মোৰ লগতে। আপোনালোকক দেখাম আমি কি কাৰণে আহিছোঁ। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। এইখন পাহাৰ ওচৰতে আৰু আমি ইয়াত মানে মোৰ লগৰ এজনীয়ে ফটোশ্বুট এটা কৰিব আহিছিলে। এয়া আমিকেইটা আহিছোঁ। এয়া আমাৰ কেমেৰামেন দুজন, এজন অম্বৰীশ আকৌ এইফালে আমাৰ বিক্ৰম দা আৰু এজনী আমাৰ মডেল। ফটোবিলাকো আপোনালোকক দেখাম বাৰু। ময়ো আৰু এটা দুটা সিহঁতৰ লগত পোষ্ট দেখাই আছোঁ, ইমান নাজানো ভালকৈ আৰু ভ্লগটো অকণমানি হ'ব হা, মানে সৰু ভ্লগ। কিমান কষ্ট হয় ন একপি দুকপি ফটো মাৰিবৰ কাৰণে। চব গৰমত ঘামি গৈছেগৈ। তহঁতৰ কষ্টবিলাক দেখাই দিছোঁ। আমাৰ মডেলো ঘামি গৈছেগে। কেনেকুৱা লাগিছে তোমাৰ এতিয়া এনেই অনুভৱটো কোৱাচোন বিক্ৰম দা গৰমত? বহুত ভাল লাগিছে। আমি ওপৰত জোতা চোতা লগাই আনিছে আজি লগাই আহিব দিলে লগাই আহিলোঁ। গৰমত পানী হৈ গৈছে বেচেৰাটো। এইফালে এওঁতো ক'বই নালাগে দেই, পোষ্ট শিকাইছে। ফটো মাৰি ভাল লাগিছে বোলে আজি, হয় নাই? আজি বোলে আমাৰ ঋতুক ফটো মাৰি বহুত ভাল লাগিছে। ঋতু জুই এয়া ইফালে কিমান ধুনীয়া। আৰু এইফালে ওচৰতে পথাৰ, কিমান ধুনীয়া। আজি ঋতু জুই, ঋতুক ফটো মাৰি আজি বহুত ভাল লাগিছে বোলে। থিয় থিয় পোজ দি ভাগৰ লাগিলে। এবাৰ বহি দিলে দেই। এয়া মাছ মাৰিব গৈছে। কেনেকুৱা লাগিছে এনেকুৱা গৰমত? অলপ ভালো লাগিছে, অলপ বেয়াও লাগিছে। কেলে? এনেই গৰম দেখা নাই নে? গোটেই ঘামি গৈছে। ইমান ধুনীয়াকৈ সজাই দিছে। কোনে সজাই দিলে কৈ দে আকৌ। মেকআপ আৰ্টিষ্টৰ নাম কৈ দে। ৰিংকুমণি আকৌ বুলি ক'লে চিনি নাপায় নহয়, হয় নাই? আপোনালোকে ফেচবুকত চাই ল'ব, হয় নাই? ফেচবুকত ইনষ্টাগ্ৰামৰ ৰিংকুমণি ৰায় বুলি আছে। তাই ধুনীয়া মেকআপ শিকি আছে আৰু ধুনীয়াকৈ আমাৰ ছোৱালীজনীক মেকআপ কৰি দিছে। কালি মোকো কৰিছিলে তাই মেকআপ, কিন্তু মানে মই অকলে ভিডিঅ' কৰা নহ'ল, কৰিবলৈ দিগদাৰ হ'ল, সেইকাৰণে নকৰিলোঁ। আৰু আজি এই কৰা মেকআপটো আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চাব পাৰিব, তাই ধুনীয়া মেকআপ কৰিছে। আৰু কোনোবাই যদি মানে বিচাৰে তেন্তে কণ্টেক্ট কৰিব পাৰিব। ইনষ্টাগ্ৰামত তাই ৰিংকুমণি ৰায় বুলি আছে আৰু ফেচবুকতো আছে ৰিংকুমণি বুলি। আপোনালোকে বিচাৰিলে মানে পাব তাইক কণ্টেক্ট কৰিবলৈ। তাই ধুনীয়া মেকআপ শিকি আছে। আইও বেচেৰীজনী কষ্ট, তেওঁ ফটো মাৰিবহে। আমাৰো একদম ৰ'দত মানে গৰমত হেৰি হৈ গৈছেগৈ একদম।
একদম মছলা উলিয়াই দিছে একদম ঘামি জামি ইমানেই গৰম আজি আজিকালি বেলিটো সোনকালে নলয় সঁচাকৈ এতিয়া 5টামান বাজিব হ'ল তেও মানে ৰ'দ দিয়ে আছে ইমান গৰম এই বনগুটি লাগিব ইয়াত দেই ইয়াত বনগুটি লাগিব বনগুটি লাগিলেও লাগিব একো নহয় এৰাই ল'বি পাছত কোনটো অঁ 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 আপোনালোকে কি নেপালী মানুহ হয় নেপালী শৰ্মা নেকি অঁ এয়া আইতাজনী লগ পালোঁ অঁ বহুত গৰম ন কিবা গৰু চৰাইছিলে নেকি গৰু চৰাইছে অঁ হে অঁ 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 গৰম হৈছে এইকেইদিন বহুত আপোনালোকৰ এইপিনে কাৰেণ্টটো আছে নাই কাৰেণ্ট আছে নাই আছে ন আছে অঁ অঁ এইটো কি বুলি কয় এইটো জেগাডোখৰ কি বুলি কয় আমি নাজানোৱে হা খুটি লয় ন আমি নাজানো মানে জেগাডোখৰ নাম সেইকাৰণে এতিয়া সুধি দিছোঁ এইফালে জীয়াঢল পাব ন অঁ অঁ ইছন চেঞ্জ ঘাম বৈ গৈছে নৈ বৈ গৈছে ঘামে চি ঘাম খাই দিছে নৈ লোকেশ্যন চেঞ্জ মানে ভালকৈ অহা নাই ভিডিঅ'বিলাক অকণমান আন্ধাৰ আন্ধাৰ হৈ আছে ৰ'দটো দি আছে যে সেইকাৰণে লোকেশ্যন চেঞ্জ গৰমত চান্স পাওঁতে ময়ো দুকপিমান ফটো মাৰি লওঁ বুলি ভাবিলোঁ সেইবাবে তাইৰ লগত ময়ো ফটো মাৰিবলৈ প'ষ্ট দিছিলোঁ আৰু লাহে লাহে এটা দুটা কিন্তু ফটোবিলাক এতিয়ালৈকে পোৱা নাই নিজেই চাব পৰা নাই কেনেকুৱা লাগিছে ফটো মাৰিব পাৰে দৌৰি দৌৰি চাবলৈ যায় তাই একদম চাওঁ চাওঁ চাই থকাটো তহঁতি ক'ত চাই আছিলি এইটো ভাল লাগিছে এইটো বহুত ধুনীয়া লাগিছে এতিয়া আমাৰ ফটো চটো মাৰা হৈ গ'ল আৰু এতিয়া এই বেছি এজনী একদম কেমেৰা দাঙি লৈছে এইডালে একদম গৰমত একদম লাইট চাইট লৈ গৈছে আৰু ইমান কষ্ট দিছে তাই একদম বিন্দাছ আহি আছে আৰু এইবোৰ মডেলাৰবিলাকৰ মানে অকণমান ফটো খতম হ'ল মানে এবাৰ ভিডিঅ' নহৈছেগৈ আৰু দেই ওচৰতে মানুহে মাছ মাৰি আছে ধুনীয়াকৈ এইবিলাক ইমান ৰ'দ মানে যাব নোৱাৰি আৰু এইবিলাক ওচৰতে মাছ মাৰি আছে অকণমান দেখাই দিছোঁ আপোনালোকক আৰু ওচৰতে সেইখন পাহাৰ ফটোশ্বুট কৰি মেলি খতম হৈ গ'ল আৰু তাইক এতিয়া চাওঁ তাইৰ ৰূপ চাওঁ কাপোৰ চেঞ্জ কৰি ল'লে গৰমত যেনে তেনে মানে পিন্ধি আছিলে আৰু এজনাটো এনেকৈ আহিছে আৰু এয়া চবৰে বহুত গৰম উঠিছে লাহে লাহে আন্ধাৰো হৈ আহিছে আৰু চাওকচোন পাহাৰখন কিমান ধুনীয়া হৈ আছে আৰু ওচৰতে থকা নিচিনা লাগিছে আৰু আমিও ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভাল ভাল ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে আৰু আজিলৈ ইমানেই বাই বাই